এনেকুৱা এটো ডাঙৰ লেগ পিস এটা থাকিব তলটা মানে কি ভাত সবজি আছে ভাত বনাইছে ভাত নাগে এ তোমাৰ মাংস বনাইছো নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ আহি গলো আকৌ এটা নতুন ভিডিও লৈ বহুত দিনৰ মূৰত ৰাজু ভাই অন্য এটা ভিডিও লৈ তেনে আহক আজি ভিডিওটো আৰম্ভণিৰ পৰাই আৰম্ভ কৰো তলটা মানে কি ভাত সবজি আছে ভাত বনাইছে ভাত নাগে মানে এ দালি বনাইছে কণী আৰু ভাত আছে তো একচুয়ালি মানে মই ভাত খাব মন যোৱা নাই তো ভাবিছো অকমান বাহিৰৰ পৰা কিবা এটা বেলেগ কিবা এটা খাবলৈ চেষ্টা কৰো আজি তেনেহলে বলক যাও বাহিৰৰ পৰা কিবা এটা লৈ আহো বলক মোৰ সাইকেল আগৰ চকাটো পাম্পটো অলপ কমি আছে তো এনেকে চলাই আছো পাম্পটো মানে চকাটো কিবা লিকে হৈ আছে নেকি দুদিনমান পিছে পুৰা হাৱা গৈ থাকে তো গৈ আছো মই ভিৰ বহুত মন্দিৰটো পাইছো আৰু 11টা বাজিছে এটা পাওনে নাপাও ঠিক নাই আৰু মই মানে অকমান সোনকালে আহিলে মই গম পাইছো ইমান সোনকালে যে নবনাই তথাপিতো মই আহি গলো অলপ দিন ৰাস্তাতে ৰখিলো লগত কথা পাতিলো বহুত অপেক্ষাৰ পাছত ফাইনেলি সাইকেল ইয়াতে আছে সাইকেলখন ইয়াতে আছিল তো ৰুমলৈ যাওঁ আমাৰ ৰুমৰ গলিটো কি মজা লাগে ন চলা গুৱাহাটীতকৈ বহুত ভাল গুৱাহাটীত বৰষুণ দিলে ইয়াত পানী হৈ যাব পানী নহয় কি সুন্দৰ লাগিছে চাওক চিনেমেটিক শ্বট হৈ আছে এইটো পুৰা পাই গ'লো সেই ওপৰত ৰুম গাড়ীটো তলত পাৰ্কিঙত ৰাখিব লাগিব এইখনে গেটখন আমাৰ সেইখন ইয়াতে থাকিব একো নাই নহ'লে বলক ওপৰলৈ যাওঁ আৰে ভাই যিহে গৰম ফেন নিদিলে পানী থাকিব গৰমত অশান্তি লাগি গৈছে তো মুখখন ধুই লওঁ বহুত গৰম ফাইনেলি ফেন চলাই দিলোঁ ফেনৰ স্পীডটো দেখিয়ে শ্ল' মোশ্যন নিচিনা লাগি আছে মুখখন ধুই আহোঁ ৰ'ব গৰম লাগিছে ইয়াৰ বহুত খাই দিওঁ নে কি কওঁ মুখখন ধুলোঁ আৰু এটা ৰুমত অলৰেডি কণী আছিলে মোৰ পাৰ্টনাৰটোৱে থৈ গৈছিলে বনাইছিলে তাত আৰু এইটো বিৰিয়ানী পাৰ্চেলটো আগে উলিয়াই লওঁ বিৰিয়ানীখিনি ওলাব অসুবিধা হৈ আছে তো 110 টকা বিৰিয়ানী এনেকুৱা এইটো ডাঙৰ লেগ পিচ এটা থাকিব বিৰিয়ানী থাকিব লগত এটা কণী পিঁয়াজ আৰু এইটো বেঙেনাৰ চব্জি তো এইটোৱে খাই লওঁ ভোক লাগিছে অলপ সময় ৰখিব খাই উঠিয়ে আহি আছো খাই বৈ মানে শুই গৈছিলোগৈ তো এইফালে মই চব্জি বনালোঁ এতিয়া হৈ আছে কিন্তু চাফা কৰা নাই এয়া তোমাৰ মাংস বনাইছোঁ আৰু ইয়াতে তোমাৰ দালি আছে মাংস আছে ভাত আছে তো মানে খাই বৈ মানে পুৰা মানে শুই গৈছিলোঁ শুই উঠি পেলাই পুৰা মানে বজাৰলৈ আহিলোঁ তোমাৰ বিলাহী জলকীয়া ধনিয়া পাত্তা চয়াবিন কণী লাও বেঙেনা আৰু এইডোখৰ দেখিছে তো এতিয়া আকৌ ডিউটি যাবই লাগিব আৰু আমাৰ জীৱন আৰু এনেকুৱাই আৰু ভাতটো খাই লওঁ ৰ'ব অলপ হে তো গাইজ খাই বৈ ল'লোঁ গা পা ধুলোঁ খাই বৈ ল'লোঁ এতিয়া যাম ডিউটি যাম ড্ৰেছ পিন্ধি আছোঁ আৰু বিশেষ ভিডিঅ'টো একো নাই আৰু ইমানখিনিয়ে আছিলে চ' ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে চেনেলটো ফ'ল' কৰি ল'ব তো আজিলৈ ইমানতে আছিলে বাই বাই